পাইছে আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ মাৰ ফুলনিখন আজি আপোনালোকক দেখুৱাম কেনেকুৱা হয় ফুলনিখন আৰু মায়ে কেনেদৰে যতন লৈ পেলাই ইয়াত ফুলবোৰ ইমান ধুনীয়াকৈ কৰিছে দেখুৱাই দিয়া কি ফুল আছে কিবা সাৰ চাৰ দিয়া নে কি ফুলবোৰ ইমান ধুনীয়াকৈ ৰঙীন হৈছে এইজোপাও এতিয়া হেৰি আইজলৰ পৰা আনিছিলোঁ এইজোপাটো আঘোণমহীয়া ফুলিব ডিচেম্বৰ মাহত হালধীয়া নাৰ্জীৰ নিচিনা ফুলজোপা এইজোপাও ভাল ফুল এতিয়া বহুত ধুনীয়া লাগে খৰিকাজা আগৰ অসমীয়া সমাজৰ ফুল এইটো ইমান ভাল গোন্ধাই ধুনীয়াকৈ এইজোপা হাৰ্ট ব্লিডিং নিচিনাই কিন্তু এইজোপা ৰঙা হয় ইয়াৰ নামটো নাজানো চব ফুলৰ নাম নাজানোৱেই আৰু এইজোপা তোমাক কেনেকুৱা লাগে বাৰু ইয়াতে কপৌ ফুলৰ এইবিলাক বেলেগ বেলেগ কপৌ ফুল আছে চোৱাচোন এইজোপা কপৌ ফুল এতিয়া ফুলিছিলে বহুত এইজোপাও বেলেগ আৰু এইজোপা ঔষধি হয় দেউতাই দিছিলে এইজোপা বোলে গছৰ কাৰণে মানে গছত লগাই থ'লে দৰবতো লাগিব ইয়াত মই ফুলবিলাক পচাই থওঁ এইটো আলু গছো দিয়া হৈছে ইয়াত আলু গছ কাঠ আলু ইয়াতে লগোৱা হৈছে তাৰপিছতে এইবিলাক আছে এইবিলাকো শাকেই হয় এইবিলাক খাব পাৰি মধুসোলেং বুলি কয় এনেকৈ অকল ফুলেই নহয় ইয়াত মানে বিভিন্ন ধৰণৰ গছ আছে যিটোৱে নেকি আৰু আমাৰ ৰাতিপুৱা শুই উঠি আহিলে ইয়াৰ যিটো বতাহ সেইটোৱে স্বাস্থ্যসন্মত হয় আৰু চকুৰ কাৰণেও ভাল সেউজীয়া বস্তু সেইটো কাৰণে খুব বেছি বিজ্ঞানসন্মতভাৱে কৰিব পৰা নাই তথাপিতো গছখিনি কৰিবলৈ চেষ্টা কৰিছোঁ যাতে আমাৰ মানে ৰাতিপুৱাৰ লগে লগে মনটো ভাল লাগি যায় দেখিলে এনেকৈ কৰিছোঁ এটা ফুলৰ টাবতে বিভিন্ন ধৰণৰ ফুলৰ পুলি মায়ে ৰুৱে কাৰণ মাটিৰ অভাৱ হোৱাৰ কাৰণেই কিজানি মায়ে এটা টাবতে বিভিন্ন ধৰণৰ ফুল ফুলাই এটা বিভিন্ন সময়ৰ এটা ছিজনত কয় ন মাটিৰ অভাৱৰ কাৰণে মানুহৰ নিজৰ পেশ্যনটোক কেতিয়াও কণ্ট্ৰল কৰা নাযায় মানুহৰ ইচ্ছা যদি থাকে যেনেকুৱা ঠাই নহওক যেনেকুৱা জেগাই নহওক তাত মানুহে নিজৰ ৰুচিটো ৰূপায়িত কৰিবলৈ চেষ্টা কৰা হয় তো সেইকাৰণেই কিজানি মায়ে নিজৰ পেশ্যনটো সৰুৰ পৰাই মায়ে নিজৰ ঘৰত থাকোঁতেই বিয়া হোৱাৰ আগতেও নিজৰ ঘৰখন ইমান ধুনীয়াকৈ সজাই ৰাখিছিল বোলে মায়ে মোক কয় সদায় তো ইয়াতো তেনেকৈ মায়ে সদায় ফুলৰ লগত সদায় জড়িত হৈ থাকে আৰু বহুত ভাল পায় এজোপা গছ ৰোপণ কৰোঁ তেতিয়াহ'লে আমাৰ নিজৰ কাৰণেই লগতে সমাজখনকো প্ৰদূষণমুক্ত কৰি ৰাখিব দিনক দিনে যিহে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি হ'বলৈ ধৰিছে গছ গছনিয়ে সেই সকলোখিনি কিন্তু ৰিফাইন কৰি ৰাখিবলৈ চেষ্টা কৰে সদায় আৰু সেইকাৰণে আমি নিজে যদি প্ৰদূষণমুক্ত সমাজখনত জীয়াই থাকোঁ তেতিয়াহ'লে আমাৰ নিজৰ কাৰণেও স্বাস্থ্যৰ কাৰণে সকলোখিনিৰ কাৰণে ভাল বানপানীও হোৱাৰ সম্ভাৱনা আছে সেইটো এটা গছজোপা যোগেদিয়ে জনা যায় আৰু এইটো নহয় এনেকুৱা ৰঙেই তুমি জানা কিমানবিলাক ফুল বিভিন্ন ধৰণৰ ফুল আছে ঠাইটো থাকে সেইটো কাৰণে কৰিবলগীয়া হৈছে কিন্তু বহুত নাই আৰু এইজোপা মনি প্লেণ্ট হয় মুচন্দা এজোপা মনি প্লেণ্ট হয় এজোপা হেজ আৰু
প্ৰতিটো শাকে অৰ্গেনিক হয়, বজাৰত নাপায় তেনেকুৱা কোনো কথা নাই, কিন্তু তথাপিও ঘৰত কৰাৰ এটা আমেজেই বেলেগ। আৰু মা দেউতাই এইটো কৰি বহুত ভাল পায় আৰু নিজৰ সময়ৰ লগতে নিজৰ স্বাস্থ্যৰ কাৰণেও যদি এটা সময় নিজৰ শাক পাচলিখিনিক দিয়া যায় তেতিয়াহ'লে নিজৰ কাৰণেও ভাল, আৰু কিবা এসাঁজ যদি খাওঁ বুলি ইচ্ছা থাকে তেতিয়াহ'লে নিজৰ বাৰীৰ পৰা তুলি আনি খোৱাৰ মজাই বেলেগ। যেনে ভিডিঅ'টোত ইমানেই আছিল, বহুত সোনকালে মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিম। আজিলৈ আহোঁ, বাই বাই।